নমস্কাৰ পুতাঞ্জলি তৰফৰ পৰা মই মই সকলোকে স্বাগতম জনাইছোঁ। মই এতিয়া উপস্থিত আছোঁ দৰঙৰ উত্তৰ মঙলদৈ সৰ্বজনীন দুৰ্গা পূজা মণ্ডপত। এই পূজাখনৰ সৈতে মোৰ শৈশৱৰ পৰা এতিয়ালৈকে বিভিন্ন স্মৃতি জড়িত হৈ আছে। এইবেলি এই দুৰ্গা পূজাৰ সোণালী জয়ন্তী বৰ্ষ। সোণালী জয়ন্তী উপলক্ষে তেওঁলোকে বিভিন্ন কাৰ্যসূচী হাতত লৈছে। মই আপোনালোকক দেখুৱাম ষষ্ঠীৰ পৰা দশমীলৈকে তেওঁলোকে হাতত লোৱা কাৰ্যসূচীৰ কিছু অংশ। সোণালী জয়ন্তী উপলক্ষে ষষ্ঠীৰ দিনাখন বৃক্ষৰোপণ কাৰ্যসূচী পালন কৰা হয়। প্ৰতিদিনে আয়তীসকলে দেৱী মাৰ ওচৰত নাম প্ৰাৰ্থনা কৰাৰ লগতে ওজাপালিসকলে ওজাও গায়। অষ্টমীৰ দিনা সন্ধিয়া দৰঙী কলাকৃষ্টি ধেপা-দোল প্ৰদৰ্শন কৰা হয়। নৱমীৰ দিনাখন দৰঙৰ অন্য এক জনপ্ৰিয় কলাকৃষ্টি খলীয়া ভাওনা প্ৰদৰ্শন কৰা হয়। দশমীৰ দিনাখন পৰম্পৰাগতভাৱে বৈদিক আৰু সামাজিক নিয়মত দেৱী মাক বিসৰ্জন দিয়া হয়। উত্তৰ মঙলদৈ সৰ্বজনীন দুৰ্গা পূজাৰ এই সোণালী জয়ন্তী কাৰ্যসূচী এই বছৰৰ লগতে অহা বছৰো পালন কৰা হ'ব।